Good morning, student. আজি মই তোমালোকক তৃতীয় শ্ৰেণীৰ পৰিবেশ বিষয়ে শিক্ষা দিব বিচাৰিছো। পাঠ নং 6 পাঠৰ বিষয় শৰীৰৰ যতন। ইয়াৰ বিষয়ে আজি মই তোমালোকৰ লগত আলোচনা কৰিম। তোমালোকে কিতাপ চাই যাবা। আজি এই পাঠত লিখা আছে, আমি এইবোৰ কিছুমান পঢ়ি যাওঁ আৰু তোমালোকৰ লগত আলোচনা কৰি যাম। তোমালোকে কিতাপটো চাই যাবা। খাদ্য বস্তুবোৰ আমি কিয় খাওঁ? খাদ্য বস্তুবোৰ আমি কিয় খাব লাগে বুলি কৈছে। আহাৰ নাখালে আমি কাম কৰিবলৈ শক্তি নাপাওঁ। আহাৰ নাখালে কি বুলি কৈছে? আমি কাম কৰিবলৈ শক্তি নাপাওঁ। আহাৰৰ পৰাহে আমি শক্তি পাওঁ। গতিকে আহাৰ নাখালে আমি কি হওক, আমাৰ শৰীৰটো শক্তি নাপায় বুলি কৈছে। শৰীৰ ডাঙৰ দীঘল হ'বলৈ আৰু বেমাৰৰ পৰা ৰক্ষা পাবলৈ খোৱা আহাৰৰ দৰকাৰ। আমাৰ শৰীৰটো বেমাৰ আজাৰৰ পৰা ৰক্ষা পাবৰ কাৰণে আমি আহাৰটো খাব লাগে বুলি কৈছে আৰু ডাঙৰ দীঘল হ'বলৈও আহাৰৰ দৰকাৰ হয় বুলি কৈছে। আহাৰে আমাৰ শৰীৰক বিভিন্ন প্ৰকাৰৰ কাম কৰে আৰু আমি যে খাদ্য খাওঁ, এই খাদ্যবিলাক কি কৰে? আমাৰ শৰীৰত নানা প্ৰকাৰৰ কাম কৰে বুলি কৈছে। ইয়াতে কিছুমান খাদ্যৰ উল্লেখ কৰা আছে, এইবোৰ হৈছে আমাৰ শৰীৰক শক্তি যোগায়। কিছুমানে শক্তি যোগায়, কিছুমানে ডাঙৰ দীঘল কৰে আৰু কিছুমানে বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰে। এতিয়া আমি প্ৰথমতে চাওঁ, আমাৰ শৰীৰক শক্তি যোগায় কি কি ইয়াতে আছে, কি খাদ্যই আমাৰ শৰীৰক শক্তি যোগায়। এতিয়া আমি এইটো প্ৰথমতে চাইছোঁ, যেনেকৈ ইয়াতে আছে পিঠা, চিৰা, ৰুটি, ভাত, ঘিউ আৰু মাখন। এইবোৰ খাদ্য খালে আমাৰ কি হয়? শৰীৰত শক্তি পাওঁ বুলি কৈছে। সেইকাৰণে এইবোৰ খাদ্যবিলাক আমি খাব লাগে। এতিয়া ইয়াতে আছে, আমাৰ শৰীৰক ডাঙৰ দীঘল হোৱাত সহায় কৰে। ইয়াতে কিছুমান খাদ্য উল্লেখ আছে। এই খাদ্যবিলাক কি কৰে? আমাৰ শৰীৰক ডাঙৰ দীঘল কৰাত সহায় কৰে বুলি কৈছে। গতিকে কি খাদ্য এইবিলাক? মটৰ মাহ, গাখীৰ, কণী, মাছ, মাংস, উৰহি, দাইল। এইবোৰ খাদ্য খালে আমাৰ শৰীৰটো ডাঙৰ দীঘল হয়। সেইকাৰণে এনেকুৱা খাদ্য আমি খাব লাগে। আৰু আছে ইয়াতে, আমাৰ শৰীৰটোক বেমাৰৰ পৰা ৰক্ষা কৰে। ইয়াতে কিছুমান খাদ্য উল্লেখ কৰা আছে। এইবোৰ খাদ্য খালে কি হয়? আমাৰ শৰীৰটো বেমাৰৰ পৰা ৰক্ষা কৰে বুলি কৈছে। যেনেকৈ চিলিকা, আমলখি, গাজৰ, কলডিল, সেউজীয়া শাক পাচলি, মধুৰিআম, সুমথিৰা। এইবোৰ খাদ্য খালে কি হয়? আমাৰ শৰীৰটো বেমাৰ আজাৰৰ পৰা, নানা ধৰণৰ বেমাৰ আজাৰৰ পৰা ৰক্ষা পাব পাৰিব বুলি কৈছে। সেইকাৰণে এনেকুৱা খাদ্য আমি খাব লাগে। এতিয়া আমি প্ৰশ্ন কাকতলৈ যাওঁ। তোমালোকে গোটেই পাঠবিলাক পঢ়ি যাবা আৰু বুজিবলৈ চেষ্টা কৰিবা। এতিয়া আমি প্ৰশ্ন কাকতলৈ যাওঁ। 1 নম্বৰ আছে খালী ঠাই পূৰণ কৰা। প্ৰথম কোৱা আছে, আহাৰ নাখালে আমি কাম কৰিবলৈ শক্তি নাপাওঁ। ইয়াত কি হ'ব? শক্তি হ'ব। আহাৰ নাখালে আমি কাম কৰিবলৈ শক্তি নাপাওঁ। এই খালী ঠাইত কি হ'ব? শক্তি হ'ব। দ্বিতীয় নম্বৰ, পৰিষ্কাৰ শৌচাগাৰ ব্যৱহাৰ কৰিব লাগে। শৌচাগাৰ ব্যৱহাৰ কৰিব লাগে বুলি ইয়াতে প্ৰশ্ন আছে। গতিকে খালী ঠাইত কি হ'ব? পৰিষ্কাৰ হ'ব। পৰিষ্কাৰটো তোমালোকে দিব লাগিব। 2 নম্বৰ, নিয়মীয়াকৈ খেলা ধূলা আৰু কৰিলে আমাৰ শৰীৰ সবল হয়। এই খালী ঠাইত কি হ'ব? ব্যায়াম হ'ব। তোমালোকে ব্যায়াম দিবা। ঘ নম্বৰ আছে, সেউজীয়া শাক পাচলি, ফল মূল আদিয়ে আমাৰ শৰীৰটোক পৰা ৰক্ষা কৰে। কিহৰ পৰা? বেমাৰৰ পৰা হ'ব। এই খালী ঠাইত বেমাৰ হ'ব। বেমাৰৰ পৰা ৰক্ষা কৰে, সেনেকৈ হ'ব। সেউজীয়া শাক পাচলি, ফল মূল আদিয়ে আমাৰ শৰীৰটোক বেমাৰৰ পৰা ৰক্ষা কৰে, এনেকৈ হ'ব। এতিয়া 2 নম্বৰ, শুদ্ধ বাক্যটোত এই চিন দিয়া। প্ৰথম কোৱা আছে, আহাৰে আমাৰ শৰীৰৰ শক্তি যোগায়।
এইটো কি হ'ব? আহাৰে আমাৰ শৰীৰক শক্তি যোগায়। এইটো শুদ্ধ হ'ব, শুদ্ধ। দ্বিতীয় নম্বৰ, সদায় পৰিষ্কাৰ আৰু শোধিত পানীহে খাব লাগে। এইটো কি হ'ব? এইটো শুদ্ধ হ'ব। আমি সদায় কি খাব লাগে? পৰিষ্কাৰ পানী আৰু শোধিত পানী খাব লাগে বুলি কৈছে। এইটো শুদ্ধ হ'ব। নম্বৰ, কাটি থোৱা ফল মূল বহুত সময় ৰাখি থৈ খাব লাগে। কাটি থোৱা ফল মূলটো আমি লগে লগেহে খাব লাগে। ইয়াতে আছে বহুত সময় থৈ খাব লাগে বুলি কৈছে, গতিকে এইটো অশুদ্ধ হ'ব। নম্বৰ, আলুৰ চিপছ, শীতল পানীয়, আইচক্ৰীম আদি আমাৰ শৰীৰৰ বাবে উপকাৰী। এইটো অশুদ্ধ হ'ব। নম্বৰ, দূষিত পানীয়ে শৰীৰত বেমাৰৰ সৃষ্টি কৰে। এইটো কি হ'ব? শুদ্ধ হ'ব। এতিয়া 3 নম্বৰত চোৱা, শুদ্ধ উত্তৰ বাছি উলিয়াই লিখা। প্ৰথম ক'ত আছে? কোনবিধ খোৱা বস্তুৰ পৰা আমি প্ৰধানকৈ শক্তি পাওঁ? ইয়াতে কিছুমান খাদ্য উল্লেখ আছে, ইয়াৰ পৰা বাচিব লাগিব। যেনেকৈ সেউজীয়া শাক পাচলি, মধুৰিআম, ভাত। কোনটো হ'ব? এই ভাতটো হ'ব, ভাত। দ্বিতীয় নম্বৰত আছে, কি কৰিলে আমাৰ শৰীৰ সবল হয়? শুই থাকিলে, বহি থাকিলে, ব্যায়াম কৰিলে। কোনটো হ'ব? এই ব্যায়ামটো হ'ব। নম্বৰ, কোনবিধ খোৱা বস্তুৱে আমাৰ শৰীৰটো ডাঙৰ দীঘল হোৱাত সহায় কৰে? ইয়াতে আছে চিলিকা, আমলখি, গাখীৰ। কোনটো হ'ব? এই গাখীৰটো হ'ব। নম্বৰ, কোনবিধ খোৱা বস্তুৱে আমাৰ শৰীৰটোক বেমাৰৰ পৰা ৰক্ষা কৰে? মাংস, ৰুটি, কলডিল। কোনটো হ'ব? এই কলডিলটো হ'ব। এতিয়া 4 নম্বৰ প্ৰশ্ন, আহাৰত খোৱা কি খাদ্যবস্তুৰ পৰা আমাৰ শৰীৰে শক্তি পায় লিখা। আমি ইয়াৰ উত্তৰটো লিখিব লাগিব। আহাৰত খোৱা কি খাদ্যবস্তুৰ পৰা আমাৰ শৰীৰে শক্তি পায় লিখা। ইয়াৰ উত্তৰটো হ'ব পিঠা, চিৰা, ৰুটি, ভাত, ঘিউ, মাখন আদি খাদ্য খালে আমাৰ শৰীৰে শক্তি পায়। এনেকৈ লিখিব লাগিব। এনেকৈ তোমালোকে লিখি যাবা। এতিয়া 5 নম্বৰ প্ৰশ্ন আছে, বিদ্যালয়ত বছৰেকীয়া খেল ধেমালিত তোমালোকে কি খেল খেলা লিখা। তোমালোকে বিদ্যালয়ত নানা ধৰণৰ খেল খেলা নহয়। এই খেলবোৰৰ নাম লিখিলে হ'ব। যেনেকৈ ফুটবল, কাবাডী, লুকা ভাকু, চেংগুটি, কেৰম, লুডু, এইবিলাক খেলৰ নাম তোমালোকে নিজে লিখি ল'বা। আজি মই ইয়াতে সামৰি মাৰিব বিচাৰিছোঁ, কিয়নো সময়ৰ নাটনি। তোমালোকে ঘৰতে থাকি ভালদৰে কিতাপ পঢ়ি যাবা। ধন্যবাদ।